ফেচবুকত নিজে নিজৰ ডেট অফ বাৰ্থ কেনেকৈ চেঞ্জ কৰিব পাৰে মই এই ভিডিঅ'টোৰ যোগেদি আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। তো মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সকলোৱে নিজৰ ফেচবুক এপছৰ ভিতৰত ইউজাৰ আইডি পাছৱৰ্ড দি সোমাই যাব। তাৰপিছত আপোনালোকে ওপৰফালে তিনিটা থ্ৰী ডট দেখিছে তাত ক্লিক কৰিব। তাৰপিছত আপোনালোকে নিজৰ প্ৰফাইলটোৰ ভিতৰত সোমাই যাব। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেৰেঞ্চ আহিব। আপুনি অকমান ওপৰফালে স্ক্ৰল কৰিব। তাৰপিছত আপুনি তলত তিনিটা বা কিছুমানৰ চাৰিটা অপচন দেখুৱাব। এডিট প্ৰফাইল, এক্টিভিটি লগ আৰু মোৰ লিখা আছে। তো আপুনি এডিট প্ৰফাইলত ক্লিক কৰিব। এডিট প্ৰফাইলত ক্লিক কৰাৰ লগে লগে আপুনি পেজটো ওপৰফালে উঠাই দিব, একদম তললৈ যাব। তাৰপিছত একদম লাষ্ট তলত দেখিব আপুনি এডিট ইউৰ এবাউট ইনফো, তাত আপুনি ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এটা এনেকুৱা ইণ্টাৰফেৰেঞ্চ আহিব। আপুনি অকমান ওপৰফালে উঠাই দিব পেজটো। তাৰপিছত দেখিছে ফ্ৰেণ্ডছ, বেছিক ইনফো বুলি আপোনাৰ ওচৰত এটা এনেকুৱা ধৰণৰ ইণ্টাৰফেৰেঞ্চ আহিব, এনেকুৱা এটা ছেকশ্যন আহিব। তাৰপিছত আপুনি ইয়াতে এডিট ক্লিক কৰিব। এডিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এটা এনেকুৱা ইণ্টাৰফেৰেঞ্চ আহিব। তাৰপিছত আপুনি আপোনাৰ ইচ্ছা অনুযায়ী ডেট অফ বাৰ্থ চেঞ্জ কৰিব পাৰিব। তো মই আপোনালোকক চেঞ্জ কৰি দেখাই দিছোঁ। তাৰপিছত আপুনি পেজটোৰ একদম তললৈ যাব আৰু ইয়াতে ছেভ কৰি দিব। ছেভ কৰি দিয়াৰ লগে লগে মোৰ ডেট অফ বাৰ্থ চেঞ্জ হৈ গ'ল। ফ্ৰেণ্ডছ দেখিছে আপুনি জানুৱাৰী 1, 1986। তো এই ভিডিঅ'টো আপুনি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি ভাল লাগে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা সৰু সৰু ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আহিম। তো ফ্ৰেণ্ডছ, অ'কে, থেংক ইউ। নেক্সট ভিডিঅ'ত লগ পাম।